সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আকৰাম হুছেইন অফিচিয়েললৈ আৰু উপস্থিত আছোঁ ৰংঘৰ বাকৰিত পহিলা বহাগ। প্ৰথমে চাই লওঁ আহক কেইটামান বিহু। এয়া প্ৰাঞ্জল দা, সকলোৱে চিনাকি ভাস্কৰ দত্ত পূৰ্বাঞ্চল ইউটিউব চেনেলৰ, আৰু হাতী আহি ৰংঘৰৰ বাকৰিত উপস্থিত হৈছিল। এইদৰে হাতীসমূহ ৰংঘৰ বাকৰিলৈ লৈ অনা হৈছে। আছে প্ৰথমে বিহু শুভেচ্ছা জনাইছোঁ। ধন্যবাদ তোমালোক থাকিল। দাদা আজি কেনেকুৱা কি ধৰণৰ অনুষ্ঠান হ'ব? আমি ইতিমধ্যে পতাকা উত্তোলন কৰিলোঁ, মৈদাম তৰ্পণ হ'ল। ইয়াৰ পাছত আমাৰ হাতী দৌৰ প্ৰতিযোগিতা হ'ব। আমি প্ৰতিযোগিতা কৰাৰ আগত আমি ৰংঘৰত আমাৰ গজৰাজক সেৱা কৰি লওঁ। সেৱা কৰাৰ পাছত আমি কাৰ্যসূচী আমাৰ আৰম্ভ কৰাম। ধন্যবাদ। আৰু হাতী দৌৰৰ পূৰ্বে হাতীসমূহ ৰংঘৰ বাকৰিত প্ৰৱেশ কৰোৱাই উদযাপন সমিতিৰ তৰফৰ পৰা এক মাংগলিক কাৰ্যসূচীৰে এটি সেৱা আগবঢ়োৱা হ'ব। এতিয়া আৰু আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া উদযাপন সমিতিৰ সভাপতি লিটুল বুঢ়াগোহাঁই ককাইদেৱে হাতীসমূহক এটি সেৱা আগবঢ়াইছে দৌৰৰ পূৰ্বে এক মাংগলিক কাৰ্যসূচীৰ মাজেৰে। ইয়াৰ পিছতে হাতীৰ দৌৰ আৰম্ভ হ'ব আৰু এই দৌৰ হ'ব ৰংঘৰ চাৰিআলিৰ পৰা কাৰেং তিনিআলিলৈকৈ। ইতিমধ্যে লোকাৰণ্য হৈ পৰিছে ৰংঘৰ বাকৰি। আমি আপোনালোকক সেইবোৰ যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আমি দেখুৱাইছোঁ। এয়া আপোনালোকে দেখিছে হাতীয়ে কিদৰে সেৱা লৈছে। সেইকাৰণে হয়তো কোৱা হয় হাতীয়ে সেৱা লৈছে ৰাইজৰ আটাইতকৈ জ্ঞানী জন। হাতী দৌৰৰ অংশগ্ৰহণ কৰিব। আপোনালোকে চাই ফ'ল' নকৰে, ওপৰত ফ'ল' বটনটো দবাই কাইলৈ ফ'ল' কৰি দিয়ক। ঐতিহাসিক ৰংঘৰ বাকৰি প্ৰথমবাৰৰ বাবে এইবাৰ হাতী দৌৰ ইয়াত আয়োজন কৰা হৈছে। পাঁচটাকৈ হাতী ইয়াত। আৰু ইয়াৰ পিছতে হাতীসমূহ লাহে লাহে তেওঁলোকৰ যিটো প্ৰথম স্থল য'ত দৌৰ আচলতে আৰম্ভ কৰিব ৰংঘৰ চাৰিআলি, সেইফালে আগুৱাই গৈছে। আৰু আপোনালোকক দেখুৱাইছোঁ এই হাতী দৌৰ চাবলৈ পুৱাতেই ৰংঘৰ বাকৰিত আপোনালোকে দেখিছে কিমান মানুহৰ সমাগম ঘটিছে। আৰু ইতিমধ্যে হাতীসমূহ ৰংঘৰ চাৰিআলি আৰম্ভ হৈছে, য'ৰ পৰা আচলতে দৌৰ আৰম্ভ। আমি ওচৰলৈ যাব পৰা নাই, বহুতো মানুহ। আৰু এয়া হাতী সাজু আৰু এয়া হাতী দৌৰ আৰম্ভ। ৰংঘৰ সন্মুখত পাইছে। আচলতে সকলোখিনি ভিডিঅ' ল'ব পৰা কাৰণে অলপ অসম্ভৱ হৈ পৰিছিল, যিহেতু বিভিন্ন ধৰণৰ মাধ্যম থাকে, উদযাপন হৈ থাকে আৰু ৰাস্তাটো মুকলি কৰা আছিল আৰু খুব কম সময়ৰ বাবে সেই সময়ত ৰাস্তাটো বন্ধ কৰি দিয়া হৈছিল। গতিকে যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ চেষ্টা যিমানখিনি কৰিছোঁ আপোনাক ভাল পাব, চাই দেখি ভাল পাব। আৰু যদি ভাল পাইছে তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। শেষত সকলোলৈকে অসমীয়া নৱবৰ্ষৰ তথা বহাগ বিহুৰ শুভেচ্ছা জনালোঁ। সকলোকে পুনৰ এবাৰ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। নমস্কাৰ, জয় অসম। সৰ্বত 5টা হাতীয়ে এই যে হাতীদৌৰ যিখন প্ৰতিযোগিতা